হেল্ল' এভৰিৱান, মই দীপাশ্ৰী আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি শেৱালি ফুলৰ এটা সুন্দৰ পকৰি ৰেচিপি লৈ আনিছোঁ। শেৱালি ফুল তিতা হোৱাৰ বাবে যিসকলে শেৱালি ফুলৰ ৰেচিপি খাই বা সোৱাদ লৈ বেয়া পায় তেওঁলোকেও এই ৰেচিপিটো বা এই পকৰিটো খাই ভাল পাব। শেৱালি ফুলৰ পকৰি বনাবলৈ প্ৰথমে মই শেৱালি ফুল লৈছোঁ প্ৰায় 2.5 কাপৰ জোখত, আৰু এচামুচৰ জোখত মই চাউলৰ গুড়ি লৈছোঁ, বেচন লৈছোঁ 1 কাপ, পানী জোখমতে, চিলি ফ্লেক লৈছোঁ, আৰু ইয়াত আছে হালধি জোখমতে ল'ব, 2টা মিডিয়াম সাইজৰ পিঁয়াজ মই সৰু সৰুকৈ কুটি লৈছোঁ, 3টা জলকীয়া কুটি লৈছোঁ, 4ভাগৰ 1 চামুচৰ জোখত জলকীয়া গুড়ি, নহৰু পেষ্ট অলপ, ধনিয়া গুড়ি, আদা পেষ্ট আৰু জোখমতে নিমখ। এতিয়া এই গোটেইখিনি বস্তু মই ভালদৰে মিক্স কৰি ল'ম। ইয়াৰ বাবে এটা ডাঙৰ বল লৈ লৈছোঁ মই, তাতে শেৱালি ফুলখিনি দি দিছোঁ। শেৱালি ফুলখিনি অলপ বেয়া হোৱাৰ দৰে লাগিছে, কিন্তু বেয়া হোৱা নাই, ধুই দিয়াৰ বাবেহে তেনেকুৱা হৈ গৈছে। তাতে মই বেচনখিনি দিছোঁ, 1 চামুচ মই চাউলৰ গুড়ি দিছোঁ যাতে পকৰিটো ক্ৰিস্পি হয়, আৰু বাকী জলকীয়া, হালধি, জলকীয়া গুড়ি, আদা নহৰু পেষ্ট, ধনিয়া, পিঁয়াজ সকলোখিনি মই ইয়াতে দি ল'ম। এটা কথা সদায় মনত ৰাখিব, তিতা বস্তুত যেতিয়া আমি নহৰু আদাৰ পেষ্ট দিওঁ আৰু জলকীয়া দিওঁ তেতিয়া তিতাটো বহুতখিনি নাইকিয়া হয়। সেয়ে এই পকৰিটো বনাওঁতে কেতিয়াও আদা নহৰু পেষ্টটো স্কিপ নকৰিব, আৰু পাৰিলে জলকীয়া যদি খায় জলকীয়া অলপ বেছিকৈ দিব চাব। এতিয়া অলপমান নেমু চেপি দিছোঁ আৰু অলপ চিলি ফ্লেক দি দিছোঁ। আন্দাজমতে দিলেই হ'ল চিলি ফ্লেকখিনি। এতিয়া এইখিনি অলপ ভালদৰে এনেদৰে মিক্স কৰি ল'ম। এনেদৰে মিক্স কৰি ইয়াত অলপ অলপকৈ পানী দি পকৰিৰ কাৰণে এটা ধুনীয়া বাটাৰ তৈয়াৰ কৰি ল'ম। এয়া চাওক, পকৰিৰ কাৰণে আমাৰ বাটাৰ ৰেডি হৈ গ'ল। আনফালে মই এখন কেৰাহীত তেল গৰম কৰি ৰাখিছিলোঁ। তেলখিনি খুব বেছি গৰম হ'বলৈ দিয়া নাই, আৰু গেছটোও মই কমৰ পৰা মিডিয়ামত ৰাখিছোঁ, আৰু মই হাতেৰে এনেদৰে এটা এটাকৈ পকৰি তেলত ফ্ৰাই কৰিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে চামুচেও দিব পাৰে, কিন্তু মোৰ এনেদৰে হাতেৰে দি বনালে পকৰি বেছি ভাল লাগে। এয়া মই কেৰাহীত যিমানখিনি ধৰে সিমানখিনি দি লৈছোঁ, আৰু এনেদৰে 2-3 মিনিটমানৰ কাৰণে এটা ছাইডতে মই ফ্ৰাই কৰিম। এতিয়া 2 মিনিটমানৰ পাছত মই পকৰিটোৰ উলটিয়াই দিছোঁ, আৰু এইটো ছাইডতো মই আকৌ 2 মিনিটমানৰ কাৰণে ফ্ৰাই কৰিম। এয়া চাওক, 2 মিনিটমানৰ পাছত আমাৰ পকৰি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি উঠাই টিচু পেপাৰত ৰাখি দিম। এনেদৰে মই গোটেইখিনি পকৰি বনাই ল'ম। এয়া চাওক, মোৰ পকৰি গোটেইখিনি বনোৱা হৈ গ'ল। এতিয়া মই পৰিৱেশন কৰিম। পৰিৱেশনৰ কাৰণে মই এখন কাঁহৰ কাঁহী লৈছোঁ, আৰু ইয়াত আছে এটা চাটনি যিটো মই পদুনা, ধনিয়া আৰু দৈ দি বনাইছোঁ, আৰু তাৰ কাষতে মই পকৰিখিনি এনেদৰে সজাই দিছোঁ। এই গোটেইখিনি পকৰি দিয়া হ'ল, আৰু ওপৰত মই অলপ চাট মছলা এনেদৰে ছটিয়াই দিছোঁ। এয়া ৰেডি হৈ গ'ল আমাৰ শেৱালি ফুলৰ পকৰি। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰাৰ লগতে যদি মোৰ চেনেলটো নতুনকৈ চাবলৈ লৈছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।